হেল্ল' বন্ধু বান্ধৱীসকল, লোডফৰ উইজডম পইণ্ট চেনেলটোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি ৰিজনিঙৰ খুবেই গুৰুত্বপূৰ্ণ টপিক এটাৰ ওপৰত আলোচনা কৰিম, যিটো হৈছে এনালগি। প্ৰায়বোৰ কম্পিটিটিভ এক্সামত এনালগিৰ ওপৰত কুৱেশ্যন আহিয়ে থাকে। আজি এই ভিডিঅ'টোত আমি এনালগিৰ কঠিনতম কুৱেশ্যনবিলাক আমি কিদৰে সহজ ট্ৰিকৰ সহায়ত অতি সহজতে কৰিব পাৰোঁ তাৰ বিষয়ে আলোচনা কৰিম। আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 1টোত কি কৈছে আমাক, College is related to student in the same way as hospital is related to, মানে আমাক কৈছে কলেজ শব্দটো ষ্টুডেণ্টৰ সৈতে জড়িত, ঠিক তেনেকৈ হস্পিটেল শব্দটো এই অপশ্যনকেইটাৰ ভিতৰত কোনটোৰ লগত জড়িত হ'ব সুধিছে। ইয়াত অপশ্যনকেইটাত আমাক দিয়া আছে ডক্টৰ, নাৰ্ছ, মেডিচিন, পেচেণ্ট। আমি যদি চাওঁ কলেজৰ লগত ষ্টুডেণ্টৰ সম্পৰ্ক কি, আমি দেখিম যে ষ্টুডেণ্ট ক'ত আহে, কলেজত আহে, কি কৰিব, ষ্টাডি কৰিব। ঠিক তেনেকৈ যদি আমি লক্ষ্য কৰোঁ, আমি হস্পিটেলৰ ক্ষেত্ৰত যদি আমি লক্ষ্য কৰোঁ, আমি দেখিম যে হস্পিটেলত কোন আহে, হস্পিটেলত আহে সদায় পেচেণ্টবিলাক আহে। কিয় আহে, তো ট্ৰিটমেণ্ট কৰিবৰ কাৰণে। গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব, অপশ্যন নম্বৰ ডি, পেচেণ্ট। কুৱেশ্যন নম্বৰ 2, when we arrange the letters of the word Fraki in correct order we get the name of a river. Fifth letter from the left in that name is, আমাক কুৱেশ্যনটোত কৈছে যেতিয়া আমি এই শব্দটোৰ আখৰবোৰ সঠিক ক্ৰমত সজাই লওঁ তেতিয়া এখন নদীৰ নাম পাওঁ। আমাক কুৱেশ্যনটো হ'ল সেই নদীৰ নামটোৰ বাওঁফালৰ পৰা পঞ্চম আখৰটো কি হ'ব সেইটো সুধিছে। এই কুৱেশ্যনটো সোধাৰ আমাৰ এটা উদ্দেশ্য আছে যে এই কুৱেশ্যনটোৰ জৰিয়তে আমাৰ নদ নদীৰ ওপৰত আমাৰ নলেজ কিমান আছে তাৰ ওপৰতো এটা টেষ্ট হয়। গতিকে এনেকুৱা কুৱেশ্যনবিলাক যেতিয়া আহিব তেতিয়া তাৰ পৰা আমি কি চাব লাগে, যেনে এই কুৱেশ্যনটোতে এই যিকেইটা লেটাৰ দিয়া আছে এই লেটাৰকেইটাৰ পৰা কোনটো নদীৰ কথা আমি মনত আনিব পাৰোঁ। গতিকে ইয়াত আমি কে দেখিলে আমি গম পাম কৃষ্ণা, কাবেৰীটো তেনেকুৱা নাম আহিব পাৰে। গতিকে ইয়াৰ পৰা যদি আমি ভালকৈ চাওঁ দেখা পাম যে ইয়াত আমি এখন নদীৰ নাম পাওঁ, সেই নদীখনৰ নাম হ'ল কাবেৰী। গতিকে কাবেৰী নদীখনৰ নাম পোৱাৰ লগে লগে ইয়াত আমাক সুধিছিল যে বাওঁ চাইড লেফ্ট ছাইডৰ পৰা পঞ্চম আখৰটো কি হ'ব। আমি যদি চাওঁ 1 2 3 4 5, 5 নম্বৰ আখৰটো আমি কি পালোঁ, আৰ পালোঁ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, আৰ। কুৱেশ্যন নম্বৰ 3, এৰেঞ্জ দ্য ফলোয়িং ৱৰ্ডছ ইন এ মিনিংফুল অৰ লজিকেল অৰ্ডাৰ। তলত দিয়া শব্দবোৰ অৰ্থপূৰ্ণ আৰু যুক্তিসংগত ক্ৰমত সজাব দিছে। ইয়াত দিয়া আছে প্লাণ্ট, ফ্ৰুইট, চিড, ফ্লাৱাৰ। এই চাৰিটা যি ৱৰ্ড দিয়া আছে এই ৱৰ্ডকেইটাক আমি এটা মিনিংফুল অৰ্ডাৰত কি কৰিব লাগিব, সজাব লাগিব। মিনিংফুল অৰ্ডাৰ বুলি কওঁতে ইয়াত যি চাৰিটা দিয়া আছে ইয়াৰ ভিতৰত আমি প্ৰথমতে কোনটো পাওঁ, প্ৰথমতে আমি পাওঁ চিড, চিডটো প্ৰথমতে পাওঁ। তাৰপিছত চিডৰ পৰা কি হয়, চিডৰ পৰা কি হয়, গছ হয়, মানে প্লাণ্ট হয়। প্লাণ্টৰ পৰা কি হয়, প্লাণ্টৰ পৰা ফাৰ্ষ্ট ফ্ৰুইট হয় নে তাৰপিছত ফাৰ্ষ্ট ফ্লাৱাৰ হয়, তো ফাৰ্ষ্ট আমি কি পাওঁ, ফ্লাৱাৰ, 4। ফ্লাৱাৰৰ পিছত কি হ'ব, ফ্ৰুইট, 2। গতিকে ইয়াৰ কাৰেক্ট অপশ্যনটো কি হ'ব, অৰ্ডাৰটো কি হ'ব, 3 1 4 2। এই অৰ্ডাৰটো কোনটো অপশ্যনত আছে আমি চাম। আমি দেখিলোঁ যে এই অৰ্ডাৰটো আমি অপশ্যন নম্বৰ ডিত দেখিলোঁ। গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 3 1 4 2, অৰ্থাৎ অপশ্যন নম্বৰ ডি। কুৱেশ্যন নম্বৰ 4, এৰেঞ্জ দ্য ফলোয়িং ৱৰ্ডছ ইন এ মিনিংফুল অৰ লজিকেল অৰ্ডাৰ। আগৰ কুৱেশ্যন দৰে ঠিক একেই, যে ইয়াত যিকেইটা ৱৰ্ড দিয়া আছে এইকেইটা এটা মিনিংফুল অৰ্ডাৰত সজাব দিছে। ইয়াতে আমি যদি চাওঁ, ইয়াতে আমি মিনিংফুল অৰ্ডাৰ বুলি কওঁতে আমি ডাঙৰৰ পৰা সৰুলৈ চাব পাৰোঁ, যিহেতু কণ্টিনেণ্ট মানে মহাদেশ, কাউণ্ট্ৰি মানে দেশ, ভিলেজ মানে গাঁও, আমি ডাঙৰৰ পৰা সৰুলৈ চাব পাৰোঁ বা সৰুৰ পৰা ডাঙৰলৈ চাব পাৰোঁ। ইয়াত যদি আমি ধৰি লওঁ প্ৰথমতে আমি ডাঙৰৰ পৰা চাওঁ, প্ৰথমতে কি আহিব, কণ্টিনেণ্ট, 5। কণ্টিনেণ্টৰ পিছত কি আহিব, মহাদেশৰ পিছত আমাৰ ইয়াত থকা অপশ্যনকেইটাৰ ভিতৰত কাউণ্ট্ৰি আহিব, মানে 1। দেখিলোঁ যে আমি অপশ্যনকেইটা দেখিলোঁ যে 5 1 কোনো এটা অপশ্যনতে নাই। গতিকে এই ডাঙৰৰ পৰা সৰুলৈ এই অৰ্ডাৰটো নহয়, কাৰণ তেনেকৈ কৰি থাকে আৰু টাইম ৱেষ্ট কৰি লাভ নাই, কাৰণ এইটো অৰ্ডাৰত আমি দেখা নাপালোঁ। গতিকে আমি কি গম পাম, এইবাৰ আমি সৰুৰ পৰা ডাঙৰলৈ চাম। এই অপশ্যনকেইটাৰ ভিতৰত আটাইতকৈ সৰুটো হৈছে ভিলেজ, মানে 4। তাৰপিছত ভিলেজৰ পিছত কি আহে, ডিষ্ট্ৰিক্ট, 2। ডিষ্ট্ৰিক্টতকৈ ডাঙৰ আহিল ষ্টেট, ষ্টেটৰ পিছত কি হ'ব, নিজৰ দেশখন বা কাণ্ট্ৰিখন, কাণ্ট্ৰিতকৈ ডাঙৰ কি হ'ব, মহাদেশখন। তো গতিকে ইয়াৰ কাৰেক্ট অৰ্ডাৰটো কি হ'ব, 4 2 3 1
5 গতিকে আমি দেখা পাম যে 4 ৰে ষ্টাৰ্ট হৈছে যিহেতু ইয়াত অপশ্যন এটাই আছে সেইটো হ'ব অপশ্যন নম্বৰ ডি ইমানকেইটা কৰি থাকিবই নালাগে মই বুজাবৰ কাৰণে ভালকৈ বুজি ল'বৰ কাৰণে গোটেইখিনি কৰি দিলোঁ যিহেতু 4 ৰে ষ্টাৰ্ট হৈছে তলৰ ফালৰ পৰা অলপ যোৱাৰ পিছতে আমি দেখি পাম যে এই অৰ্ডাৰটো আমি আমাৰ চকুত পৰিব গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি কুৱেশ্যন নম্বৰ 5 এৰেঞ্জ দ্য গিভন ৱৰ্ডছ এজ পাৰ অৰ্ডাৰ ইন দ্য ডিক্সনাৰী অভিধানত ক্ৰম অনুসৰি তলত দিয়া শব্দবোৰ সজাব দিছে এটা 5 নম্বৰ কুৱেশ্যনত আমি দেখিলোঁ যে ইয়াত 5টাকৈ ৱৰ্ড দিয়া আছে এইটো 4 নম্বৰ এই 5টা ৱৰ্ড কি কৰিব দিছে ডিক্সনাৰীৰ ক্ৰম অনুসৰি সজাব দিছে এতিয়া এনেকুৱা কুৱেশ্যনবিলাক আহিলে আমি কি কৰিব লাগিব আমি প্ৰতিটো লেটাৰ ৱাইজ চাব লাগিব আমি এতিয়া দেখিম যে প্ৰতিটো ৱৰ্ডৰে প্ৰথম লেটাৰটো এৰে ষ্টাৰ্ট হৈছে ইয়াৰ পিছত আমি সেকেন্ড লেটাৰটো চাম সেকেন্ড লেটাৰটো দেখা পাম যে অপশ্যন 1 2 আৰু 3 এম আছে আৰু 4 নম্বৰ অপশ্যনটোত এন আছে 4 আৰু 5 নম্বৰ অপশ্যনত গতিকে 4 আৰু 5 নম্বৰ অপশ্যনটো কেতিয়াও ফাৰ্ষ্ট ৱৰ্ডটো হ'ব নোৱাৰে গতিকে আমি ইয়াৰ পৰা কি দেখিম ডি নম্বৰ অপশ্যনটো কেনসেল হৈ যাব কিহৰ কাৰণে কেনসেল হৈ যাব যেহেতু 4 নম্বৰ আৰু 5 নম্বৰ ৱৰ্ডটো কি হ'ব নোৱাৰে ফাৰ্ষ্ট ৱৰ্ড হ'ব নোৱাৰে গতিকে ডি নম্বৰ অপশ্যন কেনসেল ইয়াৰ পিছত আমি কি কৰিম আমি গম পাম যে এতিয়া ডি 4 আৰু 5 নম্বৰ যদি ফাৰ্ষ্ট হ'ব নোৱাৰে 1 2 3 নম্বৰ ৱৰ্ড গেটাৰ ভিতৰত কোনোবা এটা ফাৰ্ষ্ট ৱৰ্ড হ'ব গতিকে আমি ইয়াৰ পিছত চাই যাম সেকেন্ড লেটাৰটো এম আছে এতিয়া আমি 1 2 3 নম্বৰ যি ৱৰ্ড গেটা আছে এই ৱৰ্ড গেটা আমি ভালকৈ লক্ষ্য কৰিলে দেখা পাম যে ইয়াত এটা পাৰ্ট সেম আছে এ এম বি আই এই পাৰ্টটো গোটেইকেইটা ৱৰ্ডতে আছে এ এম বি আই ইয়াৰ পিছত যদি আমি চাওঁ এ এম বি আইৰ পিছত কি আছে 1 নম্বৰ অপশ্যনত টি আছে তাৰ পিছৰ অপশ্যনত 2 নম্বৰ অপশ্যনত জি আছে 3 নম্বৰ অপশ্যনত জি আছে গতিকে 1 নম্বৰ অপশ্যনটো কেতিয়াও হ'ব নোৱাৰে কাৰণ টি নহয় টি সলনি কি হ'ব জি হ'ব অৰ্থাৎ 2 আৰু 3 ৰ ভিতৰত আমাৰ ফাৰ্ষ্ট কি আহিব 2 আৰু 3 ৰ ভিতৰত আমাৰ ফাৰ্ষ্ট ৱৰ্ডটো আহিব জিৰ পিছত 2 আৰু 3 ত ইউ আছে দিলোঁ এই ইউটো গুচি গ'ল এতিয়া 2 নম্বৰ অপশ্যনত দেখা পাম যে ইউৰ পিছত ও আছে আৰু ইয়াত আই আছে গতিকে অবভিয়াছলি আই থকাটো ফাৰ্ষ্ট হ'ব ইয়াৰ পৰা আমি কি বুজি পালোঁ যে যেটো কাৰেক্ট এনসাৰ হ'ব সেই কাৰেক্ট এনসাৰৰ প্ৰথম ৱৰ্ডটো কি হ'ব 3 নম্বৰ ৱৰ্ডটো হ'ব অৰ্থাৎ 3 ৰে ষ্টাৰ্ট হ'ব এতিয়া যদি আমি অপশ্যন কেইটা চাবলৈ যাওঁ অপশ্যন কেইটা চালে আমি দেখা পাম যে সি নম্বৰ অপশ্যনটো অটোমেটিক্যালি কেনসেল হ'ল কাৰণ ইয়াত কি আছিল ইয়াত আছে যে 2 নম্বৰ ৱৰ্ডটো ফাৰ্ষ্টতে আছে গতিকে আমাৰ সি আৰু ডি কেনসেল হৈ গ'ল এতিয়া আমাৰ হাতত অনলি এ আৰু বি আছে যিকেইটা 2 ৰে ষ্টাৰ্ট হৈছে এতিয়া আমি গম পালোঁ যে ফাৰ্ষ্ট 3 নম্বৰ ৱৰ্ডটো ফাৰ্ষ্টতে আহিব তাৰ পিছত কোনটো আহিব তাৰ পিছত অবভিয়াছলি 2 নম্বৰটো আহিব কাৰণ 1 নম্বৰটো কেনসেল হৈ গৈছিল 4 নম্বৰটো আহিবই নোৱাৰে গতিকে আমি ইয়াৰ পৰা কি গম পালোঁ ইয়াৰ পৰা গম পালোঁ যে আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ বি নিশ্চয় আপোনালোকে বুজি পাইছে যদি ভালদৰে বুজি পোৱা নাই তেতিয়াহ'লে কি কৰিব ভিডিঅ'টো ৰি কৰি পুনৰবাৰ চাব তেতিয়াহ'লে সুন্দৰকৈ বুজি পাব কুৱেশ্যন নম্বৰ 6 ইন ডিক্সনাৰী হুইচ ৱৰ্ড কামছ ফ'ৰ্থ ইন এৰেঞ্জমেণ্ট অভিধানত তলত দিয়া শব্দকেইটাৰ ভিতৰত কোনটো চতুৰ্থ স্থানত আহিব এই শব্দকেইটাৰ যদি আমি ভালদৰে লক্ষ্য কৰোঁ গোটেইকেইটা শব্দতে দেখা পাম যে এটা টাৰ্ম সেম আছে সেই টাৰ্মটো হৈছে পি আৰ অ' এই পি আৰ অ' এই টাৰ্মটো গোটেইকেইটা ৱৰ্ডতে আছে গতিকে পি আৰ অ'ৰ পিছত আমি দেখা পাম যে পি আৰ অ'ৰ পিছত গোটেইকেইটাত পি আছে ইয়াত পি আছে ইয়াত পি আছে আৰু ইয়াত পি আছে কিন্তু ইয়াত এন আছে গতিকে ফাৰ্ষ্টতে কোনটো আহিব ফাৰ্ষ্টতে 1 নম্বৰ ৱৰ্ডটো আহিব তাৰপিছত এ বি আৰু ডি এইকেইটাৰ থাকি গ'ল এইকেইটাত এই টাৰ্মটো সেম আছে ইয়াৰ পিছত চাওঁ ইয়াৰ পিছত এ নম্বৰ অপশ্যনটোত ই আছে বি নম্বৰ অপশ্যনটোত এইচ আছে ডি নম্বৰ অপশ্যনটোত আই আছে গতিকে এই তিনিটা লেটাৰৰ ভিতৰত প্ৰথমতে ই থকাটো আহিব অৰ্থাৎ ই 2 নম্বৰত আহিল তাৰপিছত এইচ থকাটো আহিব ই 3 নম্বৰত আহিল আৰু তাৰপিছত আই থকাটো হ'ব ই 4 নম্বৰত আহিল গতিকে আমাক কুৱেশ্যনটোত সুধিছিল যে এই তলৰ যিকেইটা ৱৰ্ড দিয়া আছে এই ৱৰ্ড কেইটাৰ ভিতৰত কোনটো 4th নম্বৰত আহিব আমি ইতিমধ্যে গম পালোঁ যে
এই যিমানকেইটা ৱৰ্ড দিয়া আছে এই ৱৰ্ডকেইটাৰ ভিতৰত আমাৰ অপশ্যন নম্বৰ ডিটো 4th নম্বৰত আহিব গতিকে কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ ডি বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল যদি ভিডিঅ'টো ভাল পাইছে বা উপকৃত হ'ব পাৰিম বুলি ভাবিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব আৰু এনেদৰে মেথছ আৰু ৰিজনিঙৰ ভিডিঅ' অতি শ্বৰ্ট ট্ৰিকৰ সহায়ত পাই থাকিবৰ বাবে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ